নমস্কাৰ দৰ্শক, আজি আমি বনাবলৈ গৈ আছোঁ শুকান জলকীয়াৰ ফ্ৰাই। তো আহকচোন চাওঁ। তো কেৰাহী গৰম হৈ গৈছে, আমি এতিয়া দি দিছোঁ তেল। তো অলপমান পাছতেই তেলখিনিও গৰম হৈ গৈছে। তো এতিয়া আমি দিবলৈ গৈ আছোঁ শুকান জলকীয়াকেইটা। তো শুকান জলকীয়াকেইটা দি দিছোঁ আৰু এতিয়া আমি ভালদৰে এইখিনি ভাজি ল'ম। চাওক ক'লা পৰিব ধৰিছে। তো বৰ বেছি সময় নালাগে শুকান জলকীয়া ভাজোঁতে, আৰু খায়ো ভাল লাগে। কেতিয়াবা সদায় খাব নালাগে। চ' এয়া হৈ গ'ল। তো এইখিনি আমি এতিয়া এখন প্লেটত থৈ দিম, আৰু যেতিয়া ভাত খাম তেতিয়া লৈ কিনে খাম। তো আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'বোৰ চাবলৈ হ'লে আপোনালোকে ডেছক্ৰিপশ্যনত যাব, আৰু তাত মই লিংকবোৰ দি থৈ দিছোঁ। তো আপোনালোকে তাত গৈ কিনে চাব পাৰে। আৰু ভিডিঅ'বোৰ ভাল পালে প্লিজ কমেণ্টত জনাব, মোৰো ভাল লাগিব।